যাতে প্ৰায়ভাগ মানুহ হাজিৰা কৰি খোৱা আছে, দিনে দিনে হাজিৰা কৰে, দিনে দিনে ল'ৰা ছোৱালী পঢ়াব হৈছে, পঢ়া লিখা ইমান মানুহ ভাগ্য নাই। আমাৰ এইফালে নতুন অলপ খৰচ কৰে বুলি কৈছে, যাতে আমিও গরিব মানুষ এনেকুৱা জেগাতে আছে আমি আমাৰ বাৰী পাবা আধা বিঘা পাবা এইটো কিছুমানে পৰিশ্ৰম কৰে আৰু কিছুমানটো পৰিশ্ৰম নহয়। এইটো মানে মনটোৰ লগত চেক কৰি ল'ব। নৰজনপাৰা চাইডতো আপুনি নপৰে। আমাৰ মণ্ডল চাহাবে ক'ব। আমাৰ ৰেভিনিউ ভিলেজ নৰজনপাৰা এখন বৰ্ডাৰ আছে আমাৰ ওদালগুৰি ৰাজচক্ৰ আৰু মাজবাট ৰাজচক্ৰ লগত। তাতে দুটা গাঁও এই বৰ্ডাৰ হৈ আছে, এটা হ'ল কেৰাণী, এটা হ'ল নৰজনপাৰা। আপোনালোকৰ যোনটো কেৰাণী এৰিয়া হয় সেইটো মাজবাটত পৰে, ওদালগুৰি ৰাজচক্ৰত নপৰে। সেইখন নৰজনপাৰা হয় যদি আপোনালোকে ফৰেষ্টত নপৰে। আমাৰ সভাপতি মহোদয় লগত আমাৰ বৈশ্যমূৰ্তি প্ৰগ্ৰাম চলাই আহি থকা আমাৰ ছাৰ ধন্যবাদ দিছোঁ তেখেতলৈ। আৰু আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ছাৰ আৰু লগত আমাৰ লগত অহা আৰু লগত আমাৰ ভৈৰৱকুণ্ড ব্লক সমষ্টিৰ ছেক্ৰেটাৰী তেখেতলৈ ধন্যবাদ দিছে। লগত আৰু